নমস্কাৰ আৰু আপোনালোক আটাইকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি এটা সৰু ইনফৰমেশ্যন দিবৰ বাবে এই ভিডিঅ'টো লৈ আহিলো। মোক বহুতে সুধি আছিল আৰু মই যিমানখিনিক পাৰিছো মেছেজ যোগে ৰিপ্লাই কৰিছো, কিন্তু মই ভাবিলো এটা ভিডিঅ' কৰি থলে হয়তো বহুজনৰে সুবিধা হ'ব, সেইবাবে আজি এই ভিডিঅ'টো লৈ আহিলো। আৰু আজিৰ এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে গেপ সাৰ্টিফিকেট। গেপ সাৰ্টিফিকেটখন কাক লাগে আৰু গেপ সাৰ্টিফিকেটখন আপোনালোকে ক'ত কেনেকৈ বনাব পাৰিব, এই বিষয়ে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। যেতিয়া আমাৰ যিকোনো দুটা একাডেমিক কোৰ্সৰ মাজত এটা গ্যাপ আহি যায়, তেতিয়া আমি নেক্সট যেতিয়া কোৰ্স এটা পঢ়িবলৈ যাওঁ, তেতিয়া আমি সেই নতুন কলেজখনত বা ইনষ্টিটিউচনখনত গ্যাপ সাৰ্টিফিকেট এখন জমা দিব লাগে। যেনে ধৰা হ'ল মই 2014 চনত হায়াৰ সেকেন্ডাৰী পাছ কৰিছিলোঁ আৰু তাৰ পাছত মই এবছৰ বা দুবছৰ মই পঢ়িব নোৱাৰিলোঁ। আকৌ মই 2016 চনত নতুনকৈ ডিগ্ৰীত এডমিশ্যন ল'বলৈ গৈছোঁ। তেতিয়া মই যিখন কলেজত ডিগ্ৰীত এডমিশ্যন ল'বলৈ গৈছোঁ, সেই কলেজখনত মই এখন গ্যাপ সাৰ্টিফিকেট সাবমিট কৰিব লাগিব। আৰু যদি আপোনাৰ একাডেমিক কোৰ্সৰ মাজত কোনো ধৰণৰ গ্যাপ নাই, তেতিয়াহ'লে আপোনাৰ বাবে গ্যাপ সাৰ্টিফিকেটখন প্ৰযোজ্য নহয়। এইখিনিতে আৰু এটা কথা মন কৰিব, যদিহে আপোনাৰ হায়াৰ সেকেন্ডাৰী আৰু ডিগ্ৰীৰ মাজত গ্যাপ আছিলে আৰু তাৰ পাছত কিন্তু আপুনি ডিগ্ৰী পঢ়িলে, ধৰা হ'ল আপোনাৰ এবছৰৰ এটা গ্যাপ আছিলে হায়াৰ সেকেন্ডাৰী আৰু ডিগ্ৰীৰ মাজত, আৰু সেই বছৰটো যোৱাৰ পাছত আপুনি ডিগ্ৰী কমপ্লিট কৰিলে আৰু আপুনি এই বছৰ ডিগ্ৰী কমপ্লিট কৰি উঠি মাষ্টাৰ ডিগ্ৰী বা বিএড কৰিবলৈ ওলাইছে। এই ক্ষেত্ৰত আপোনাক কিন্তু গ্যাপ সাৰ্টিফিকেট নালাগে, কাৰণ আপুনি এই বছৰে ডিগ্ৰী কমপ্লিট কৰিছে আৰু আপুনি এই বছৰে মাষ্টাৰ ডিগ্ৰী বা বিএড কৰিব। এতিয়া আপুনি বিএড কৰিবলৈ বা মাষ্টাৰ ডিগ্ৰী কৰিবলৈ যোৱাৰ আগত আপুনি যিটো কোৰ্স কমপ্লিট কৰিছে, সেইটোৰ মাজত আপোনাৰ কোনো ধৰণৰ গ্যাপ নাই। আপোনাৰ গ্যাপটো আগতেই আছিলে আৰু সেইটোৰ পিছত আপুনি এটা কোৰ্স কৰিলে, সেইকাৰণে আপোনাক এইবাৰ গ্যাপ সাৰ্টিফিকেটৰ প্ৰয়োজন নহয়। গ্যাপ সাৰ্টিফিকেটখন মেইনলি তেতিয়া লাগে যেতিয়া আপুনি এটা নতুন কোৰ্স কৰিবলৈ যায় আৰু আপুনি লাষ্ট যিটো কোৰ্স পাছ কৰে, সেই কোৰ্সটো আৰু এতিয়া কৰিবলৈ যোৱা কোৰ্সটোৰ মাজত যদি গ্যাপ থাকে, তেতিয়াহে গ্যাপ সাৰ্টিফিকেটখন লাগে, আদাৰৱাইজ গ্যাপ সাৰ্টিফিকেটখন নালাগে। দুটা একাডেমিক কোৰ্সৰ মাজত গ্যাপ হোৱাটো একো ডাঙৰ কথা নহয়, কাৰণ বহুতৰে কেতিয়াবা মেডিকেল ইস্যুজ আহি যায় বা বহুতৰে ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণেও পঢ়াটো কণ্টিনিউ কৰিব নোৱাৰে, আৰু তেনে ক্ষেত্ৰতো একাডেমিক কোৰ্সৰ মাজত গ্যাপ হোৱা দেখা যায়। গতিকে গ্যাপ সাৰ্টিফিকেট এখন প্ৰয়োজন হোৱাটো খুবেই স্বাভাৱিক, কিন্তু কলেজ এখনে গ্যাপ সাৰ্টিফিকেট এখন এইবাবেই বিচাৰে যাতে কলেজখনে এই কথাটো জানিব পাৰে যে যিখিনি সময়ত সেই ষ্টুডেণ্টজনৰ গ্যাপ হৈছিলে, সেই সময়খিনিত সেই ষ্টুডেণ্টজন কোনো ধৰণৰ আনলফুল এক্টিভিটি বা অপৰাধজনিত কৰ্মৰ লগত জড়িত নাছিলে। আৰু গ্যাপ সাৰ্টিফিকেটখনত মেইনলি এই কথাটোৱে উল্লেখ থাকে। এইবাৰ আহিছোঁ গ্যাপ সাৰ্টিফিকেটখনৰ ফৰ্মেটক লৈ। গ্যাপ সাৰ্টিফিকেটখনৰ ফৰ্মেট এটা মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ, আপোনালোকে তাৰ পৰা সেই ফৰ্মেটটো ল'ব পাৰিব, আৰু সেই ফৰ্মেটটো আপোনালোকে যিকোনো প্ৰিণ্টৰ দোকানত প্ৰিণ্ট কৰি ল'ব পাৰে বা আপোনালোকে নিজেও লেপটপ বা কম্পিউটাৰত টাইপ কৰি সেইখন বনাই ল'ব পাৰিব। আৰু গ্যাপ সাৰ্টিফিকেটখনত মেইনলি আপোনাৰ নিজৰ নাম, আপোনাৰ পেৰেণ্টছৰ নাম, আপোনাৰ ঠিকনা আৰু আপোনাৰ কোনটো কোৰ্সৰ পিছত গ্যাপ হৈছে আৰু আপুনি লাষ্ট যিটো কোৰ্স কমপ্লিট কৰিছে, সেই কোৰ্সটো কমপ্লিট হোৱাৰ ডেটটো আপুনি তাতে মেনশ্যন কৰিব লাগিব। আৰু শেষত আপুনি এইটো কথা ক্লেৰিফিকেশ্যন দিব লাগিব যে যিখিনি পিৰিয়ড আপোনাৰ গ্যাপ হৈছে, সেই পিৰিয়ডটোত আপুনি কোনো ধৰণৰ আনলফুল এক্টিভিটি বা অপৰাধজনিত কৰ্মৰ লগত জড়িত হৈ থকা নাই। আৰু এনেকৈ ধুনীয়াকৈ আপুনি গ্যাপ সাৰ্টিফিকেটৰ ফৰ্মেটটো বনাই সেইখন ফিল আপ কৰি লৈ আপুনি যাব লাগিব লাষ্ট যিটো কোৰ্স আপুনি কমপ্লিট কৰিছে, সেই কোৰ্স কমপ্লিট কৰা ইনষ্টিটিউচনখনৰ হেডজনৰ ওচৰলৈ, আৰু তাত তেওঁ এইখন চহী মাৰি চিল মাৰি দিলে আপোনাৰ গ্যাপ সাৰ্টিফিকেটখন হৈ যাব। আৰু যদি কিবা কাৰণত আপুনি যিখন কলেজত লাষ্ট পঢ়িছিল, সেই কলেজখন আপুনি বৰ্তমান থকাৰ পৰা বহুত দূৰত বা আপোনাৰ যাবলৈ ধৰক সুবিধা নাই, তেতিয়া তেনে ক্ষেত্ৰত আপুনি আপোনাৰ নিয়েৰেষ্ট পুলিচ ষ্টেচনত যাব পাৰে, আৰু আপুনি আপোনাৰ নিয়েৰেষ্ট পুলিচ ষ্টেচনখনৰ ইনচাৰ্জজনক গৈ আপোনাৰ প্ৰব্লেমটো যদি বুজাই কয়, লগতে আপুনি এখন হেণ্ড ৰিটেন এপ্লিকেশ্যন দিব তেওঁক যে এনেকুৱা কাৰণত আপোনাক এডুকেশ্যনেল পাৰপ'জৰ কাৰণে গ্যাপ সাৰ্টিফিকেটখন লাগে, কিন্তু আপুনি আপোনাৰ লাষ্ট এটেণ্ড কৰা কলেজখনলৈ যাবলৈ সুবিধা হোৱা নাই, সেইবাবে আপুনি তেওঁৰ ওচৰলৈ আহিছে, এনেকৈ যদি লিখি আপুনি এখন হেণ্ড ৰিটেন এপ্লিকেশ্যন তেওঁক দিয়ে, লগতে এই গ্যাপ সাৰ্টিফিকেটখন আপুনি ফিল আপ কৰি লৈ যায়, তেন্তে তেওঁ আপোনাক এখন চহী কৰি দিলে সেইখন এপ্ৰুভ হ'ব। আৰু তৃতীয়তে আপুনি যাব পাৰে নটাৰী অফিচত, তাতেও যদি আপুনি গ্যাপ সাৰ্টিফিকেটখন চহী কৰাই আনে, তেতিয়াও সেইখন এপ্ৰুভ হ'ব, কিন্তু তাতে আপোনাৰ অকণমান খৰচ হ'ব পাৰে, সেইবাবে আপুনি নিয়েৰেষ্ট পুলিচ ষ্টেচন বা লাষ্ট এটেণ্ড কৰা কলেজখনৰ হেডৰ ওচৰলৈকে যোৱাটোৱে মই ভাল বুলি ক'ম।
গতিকে আজিৰ ভিডিঅ'টোত মই এইখিনি আপোনালোকৰ বাবে লৈ আহিছিলোঁ আৰু গেপ চাৰ্টিফিকেটৰ ফৰ্মেটটো মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি ৰাখিছোঁ আপোনালোকে চাব আৰু সেইটো আপোনালোকে প্ৰিণ্ট কৰি ফৰ্মখন ফিল আপ কৰি লৈ গ'লেই হ'ব আশা কৰোঁ আপোনালোকক মই গেপ চাৰ্টিফিকেট সম্পৰ্কে হেল্প কৰিব পাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে নিশ্চয়কৈ লাইক এটা কৰিব লগতে শ্বেয়াৰ কৰিব আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে থেংক ইউ